লাগিব নে তোমাক লাগিব এজনী মেয়ে তাক আচাৰি কৰিব শিকিবনে এজনী মেয়ে পালোহি আৰু ন কষ্টাই মস্তাই আগৰ ৰুমটোৱে আছেনে চাগে আমি ইয়াত চিৰি নামি গৈ আছোঁ চেণ্টাৰলৈ এয়া আগত নেম গৈছে আৰু বাছে বাছে ঋতু ঋতু হাই করে মোৰ 9.5 সবতকে মোয়ে কম মই যাম আৰু কোম্পানীত আৰু এইখিনিও বোলে ষ্টেচনত গৈ কেনে বোলে সেই 9.2 বোলে কমি আছে নাই পুৱা ডালিম চালিম খাই যাব লাগিব আমাৰ ইয়াৰ ৰিংকু মেম পিনে চাই দিয়ক বাই 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 হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মই আহি মেঘালয় পালোহি আৰু আগতে ভিডিঅ' কৰা নহ'লে মানে গাড়ীত চুপাৰত আহিছিলোঁ গা চা ইমান ভাল হোৱা নাছিলে টোপনি একদম পূৰা লাগিছিলে কৈ মেলি আহোঁতে ভিডিঅ'টো কৰা নহ'ল চাওকচোন ইয়াৰ জেগাখিনি মই দেখাই আছোঁ চাওকচোন গোটেই বহুত ডাঙৰ এটা ফেক্টৰী আছিলে ফেক্টৰীটো বন্ধ হৈ গ'লত ইয়াত এটা মানে কি চেণ্টাৰ খুলিলে ট্ৰেইনিং চেণ্টাৰ DKY মানে হেৰিয়ত তাকো দেখাইছোঁ জেগাটো কিন্তু বহুত ধুনীয়া প্ৰথম অহাদিনাখন ভাবিছিলোঁ দেই আমি ক'ত আহিছোঁ ক'ত সোমালোহি বুলি এতিয়া থাকি অলপ ভালেই লাগিছিলে 3 মাহ আছিলোঁ ইয়াতে 3 মাহ কোৰ্চ কৰাৰ পাছত ঘৰত গৈছিলোঁ আকৌ আজি আহিছোঁ প্লেচমেণ্টৰ কাৰণে প্লেচমেণ্টৰ ডেট আছে আমাৰ 23 তাৰিখে আৰু এটা কথা কি চাব দেই ইয়াৰ গৰুবিলাক বহুত ডাঙৰ ডাঙৰ দেখিলে ভয় লাগে এইবিলাক গৰু চুজো আই আই আমি এতিয়া ৰিচিপশ্যন ৰুমলৈ আহি আছোঁ অফিচলৈ আমি আহি আছোঁ চেণ্টাৰলৈ দেখাই আছোঁ আমাৰ চেণ্টাৰটো ৰ'ব আপোনালোক সকলোকে ঘৰ শিল ভঙা মেচিন মই ঘৰ বুলি কৈছোঁ ইয়াত ক্লাছ কৰি আছে এইটো প্ৰথমতে কম্পিউটাৰ লেব হয় কম্পিউটাৰ লেব ইয়াতে এইটো 2 নম্বৰ কম্পিউটাৰ লেব এয়া আমাৰ ছাৰ ক্লাছ কৰি আছে ছাৰ আহিছোঁ ছাৰ এয়া মৰমৰ ছাৰ দেই ছাৰ ভাল ছাৰ ভাল নহয় ব্লগ এইটো এটা কম্পিউটাৰ লেব 3টা আছে নহয় কম্পিউটাৰ লেব আমি আমাৰ চেণ্টাৰলৈ সোমাই আহিছোঁ কিবা কিবি বজাই থোৱা আছে এইটো কোনে বনাইছিলে ইমান ধুনীয়া লাগিছে
এইবোৰ গ্লাছত কিবা কিবি ৰাখি পেলাই মাৰি থোৱা আছে গ্লাছবোৰ তেনেকৈ লিখি মাৰি থোৱা আছে এটা ভিতৰত ক্লাছ কৰি আছে ল'ৰা ছোৱালী ক্লাছ কৰি আছে কি খবৰ এফালে আমাৰ আৰু ৰুম আছে ইয়াত মেচিন আছে আমি এইটোতে ক্লাছ কৰিছিলোঁ না প্ৰথমতে এই মেচিন এইটো মই এইটোত আছিলোঁ ন নাই এইটোত আছিলোঁ তাৰপিছত এইফালে গৈছিলোঁ আমাৰ ইয়াৰ মেচিনবিলাক কেনেকুৱা হয় কাৰেণ্টতে চলাইছ দেখাইছোঁ ইয়াত কিমানটা আছে 35টামান আছে ন ব'লা লাইটটো অফ কৰ এইটো এটা ৰুম এইটো আমাৰ ক্লাছ ৰুম আছিলে লাইটটো অফ কৰিছে ক্লাছৰুম বাই বাই আমি কাইলৈহে আহিম আৰু চেণ্টাৰলৈ আমাৰ চেণ্টাৰৰ ওচৰত এটা মন্দিৰ আছে বুলি আপোনাক দেখাইছিলে মই বেক চাইডৰ পৰা মন্দিৰটো হৈছে এইটো আৰু মন্দিৰটোৰ চাইডত এটা মানে কি দি আছে এইটো চাওক খুব ডাঙৰ আছে ইয়াতে পদুম ফুল আছে এইটো মন্দিৰটো মোক ফটো মাৰিব কৈছে মই এটা ফটো মাৰি দিওঁ মন্দিৰত সোমাইছোঁ সোমাই ধুনীয়াকৈ আমি সেৱা এটা মই কৰি লওঁ সিহঁতি কৰিলে আৰু চবকে পাবলৈ মইহে কোৱা নাছিলোঁ পাৰিম নে ঢুকি মনটোৱে গে ভাল লাগি যায় ওচৰৰ পৰা দেখাই দিছোঁ মই ধুনীয়াকৈ সেৱা এটা কৰি লওঁ সেয়া সেৱা কৰি মই আহি গ'লোঁ মন্দিৰৰ পৰা ওলাই দিওঁ আৰু চেণ্টাৰত যাব চেণ্টাৰৰ পৰা আহিলোঁ আহি পেলাই এতিয়া ৰুমত যাওঁ মই আগতে ভিডিঅ' সেইকাৰণে কৰিব পৰা নাছিলোঁ যে বহুত ল'ৰাটো কিবা কিবি লাগিছিলে মানে টোপনি লাগি আছিলে অলপ সেইকাৰণে ভিডিঅ'টো ভালকৈ কৰিব পৰা নাছিলোঁ আৰু ভিডিঅ'টো নকৰিলোঁ বুলিয়ে ক'ব পাৰিম মই মাজতে গাড়ীত উঠি পেলাই আহি ক'তো ৰখা নাই মানে ৰাতি 12টামান বজাত ৰাখিছিলে ধাবাত তাতো খোৱা বোৱা নকৰিলোঁ গাড়ীতে থাকিলোঁ গৈ পেলাই তাতে তাৰপৰাই ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু বেছি কিবা কিবি গাটো মানে গাড়ী চাড়ী গোন্ধ পালে বেয়া লাগে ন গাড়ী চাড়ী গোন্ধ পালে মানে গাটো বেছি বেয়া লাগিব কৰিব মন নগ'লে ব্লগটো সেইকাৰণে ইয়াতে কৰিলোঁহি তাত মই এটা ভিডিঅ' বনাইছিলোঁ ভাগিনটোৰ লগত সেইটো ভিডিঅ' বাৰু মই ইয়াতে দি দিম আপোনালোক সকলোৱে চাবচোন জেগাটো বহুত ভাল লাগে প্ৰথমবাৰ আহোঁতে ভাবিছিলোঁ দে ক'ত আহিছোঁ ইয়াতে ইমান বেয়া থাকিবলৈ আৰু এতিয়া ইয়াত তিনিমাহ থাকি ভাল লগা হৈ গৈছিলে কিন্তু এতিয়া ঘৰখন এৰি আহিছোঁ ন আহিবই মন যোৱা নাই বহুত ডাঙৰ ফেক্টৰী আছে চিমেণ্টৰ ফেক্টৰীটো বন্ধ হৈ গ'ল বাৰু বাকী আমাৰ এইখিনি গৈ আছে ঐ তহঁতি মন্দিৰত কি বিচাৰিলি বাৰু সেৱা কৰোঁতে মন্দিৰত সেৱা কৰোঁতে কি বিচাৰিলি ভগৱানক মই ক'লোঁ যাতে মোৰ হিমগ্ল'বিনটো অলপ বঢ়াই দিয়া চবতছে মোৰে কমি আছে 9.5 ৱাও সেইফালে চাপ দেখাই কি মজা লাগিছে আৰু এইটো ফেক্টৰীটো বন্ধ নকৰে হয় নাই এইপিনে আমাৰ ৰিচিপশ্যনলৈ যায় ৰিচিপশ্যন কোনফালে যায় আমি তাতে গৈছিলোঁ তো আকৌ ডকুমেণ্টখিনি আমি কিমান জমা দিলোঁ জমা দি পেলাই এতিয়া আমি চেণ্টাৰত গৈছিলোঁ চেণ্টাৰৰ পৰা ঘূৰি আহি আছোঁ এই পাহাৰটো পৰাই বুজায় অকল ফোন তহঁতৰ অকল ফোন কিহৰ ফোন অকল ৰ এইটো ভিডিঅ' চাব নহয় বয়ফ্ৰেণ্ডকেইটা গম পাব কি তাৰ লগত যদি কথা পাতি নাই বেলেগ কথা পাতিছিলে গম পালে
চেণ্টাৰ পৰা সেই মন্দিৰতে কিবা এটা কিনি লওঁ সেইফালে ফেক্টৰী এটা আছে সেইটো চাইডে নাযাওঁগৈ বাৰু খাব হ'লে কাইলৈ দেখাম দোকানতে সোমাই লওঁ তাৰপিছত খাই লওঁ ৰহ তাৰপিছত ধুনীয়াকৈ চাওমিন টাওমিন খাই লওঁ তাৰপিছত গৈ চাহটো খামগৈ ন হ'ব চবে 10 টকা তুলি কিনে কিনিম ন জিতিবা খাইছা ৰূপামণি গজা প্ৰণামী খাবা ইউটিউব বনাই খোৱাই নাই ধুনীয়াকৈ থৈ দিছোঁ খাই লওঁ দোকানৰ পৰা ওলাই দিলোঁ খাই মেলি ওলাই পেলাই হোষ্টেল যাওঁ হোষ্টেল পৰা আকৌ কাকটো চাহ খাব আহিব হ'ব এতিয়া জলদি কৰি হোষ্টেল যাওঁ দোকানী আছে কিমান কম উঠিছ মেকআপ চেকআপ চব গুচি গ'ল একো মেকআপ নকৰোঁ এইটো আমাৰ ছাৰসকলৰ ৰুম দেই মানে ছাৰসকলৰ কোৱাৰ্টাৰ ছাৰসকল ইয়াতে থাকে মানে কি গৰম উঠিছে এইফালে আমাৰ CCD ক্লাছ কৰা ৰুম মানে CCD ল'ৰাখিনি থাকে ইয়াত আৰু এইটো বইজ হোষ্টেল এখন বইজ হোষ্টেলৰ গেট হয় আৰু আমি যাম এতিয়া আমাৰ ৰুমলৈ আমাৰ হোষ্টেললৈ এইটো ভেকুলী ঐ এইটো পালে খাই দিব কোনোবাই হেই ৰাম ৰাম দেৰত মোবাইল পাবলৈ নহ'ল আৰু এইপিনে এতিয়া যাম আমি আমাৰ হোষ্টেললৈ আৰু এইটো হৈছে তিনি মহল এইটো হৈছে মানে ইয়াত যিবিলাক মানে গৰু ৰখে কিবা কেণ্টিনত খানা বনায় এনেকৈ মানে হাবি চাবি চাফা কৰে তেনেকুৱা মানুহবিলাক ফেমিলি লৈ পেলাই ইয়াত থাকে আৰু এই পাহাৰটো বগাই বগাই যোৱাটোৱে কষ্ট হয় বহুত কষ্ট কিমান যাম এইপিনে বগাই বগাই 3 মাহ দিন এনেকৈ মানে আছিলোঁ আৰু ইমান কষ্ট তেনেকৈ পানীৰ অভাৱ কাৰেণ্টৰ মানে প্ৰব্লেম আছিলে বহুত তেতিয়া কাৰেণ্টটো নাছিলে ভালকৈ এইটো পাহাৰ হয় সেইপিনে এটা ৰাস্তা দি আছে সেই ৰাস্তাটো দি মই কাইলৈ দিনত আপোনালোকক দেখাম মাম্পি কিয় দেখাই দিওঁ অকণমান ধুনীয়া ছোৱালী এইপিনে ধুনীয়াকৈ সেইটো মেমহঁতৰ কোৱাৰ্টাৰ মেম ছাৰ মানে তাত থাকে মেম ছাৰসকল তাত থাকে ইয়াত খেলনা ইয়াতো খেলিব পাৰি সৰু বাচ্ছাই খেলে যে আমি বাচ্ছা বুলি আৰু আমাক খেলিব দিয়ে ইয়াতে গোটেই হাপিয়ে হয় এই জেগাকণ ইমান ভাল লাগে নহয় ইয়াত ফটো মাৰিবলৈ বহুত ভাল লাগিব মানে জেগাটোত আৰু এই কাষৰ ৰাস্তাটোদি ধুনীয়াকৈ এই ছাৰ বাইদেউৰ ৰুমলৈ যায় এইটো আপোনালোকে দেখিছে তালৈ যায় আৰু এইপিনে এটা ছাইডে আমাৰ হোষ্টেললৈ যায় বেছি দূৰ ডিফাৰেঞ্চ নহয় ইয়াৰ পৰা তালৈ কিন্তু তাৰ পৰা মোটামুটি সেই তাল পৰা হৈ একদম তাৰ পৰাতো মই আহি পালোঁ বোলোহি আমাৰ হোষ্টেল মই হোষ্টেলৰ বাহিৰ চাইডটো দেখাই আছোঁ এইটো প্ৰথম এখন গেট এখন খুলিব নিদিয়ে কেতিয়াবা মানে দৰকাৰ হ'লে খুলিব দিয়ে মেমে বাকী আমাক ইফালে আছে এইফালে দেখাইছোঁ সেই তাৰ পৰা সেই গেটখনৰ পৰা সোমালে অলপ শ্বৰ্ট হয় মানে বহুত চমু হয় এইপিনে ঘূৰি আহিলে এইপিনে এনেকৈ দূৰ হয় বহুত দূৰ মানে ভাগৰ লাগে আৰু সেইপিনে আমাৰ ৱাৰ্ডেন আৰু আণ্টি থাকে তাত আৰু এইটো ৰাস্তাতে আমাৰ ৰুমলৈ যায় আমাৰ হোষ্টেলৰ এইখন মানে 1 নম্বৰ গেটখন এইখন 2 নম্বৰ গেটখন এইখন গেটখন আমি এনেকৈ ৰাতি হ'লে বাহিৰৰ পৰা ৱাৰ্ডেনে দুটা তলা লগাই থৈ যায় আৰু দিনত খোল খাই থাকে এইটো আমাৰ হোষ্টেল এটা ৰুম আছে তালৈকে আৰু এইফালে আছে
আৰু ইয়াত মিটিং হয় কেতিয়াবা আমাৰ ষ্টেপ আছে এতিয়া দেখা নাই ভালকৈ লাইটটো অফ হৈ আছে ঐ এইটো আমাৰ ৰুম দেই আৰু এইটো আমাৰ ৰুম আমি এইটো বেলেগৰ ৰুম আছিলে আৰু আমি ইয়াতে সোমাইছোঁহি ইয়াত তেহেঁতি থাকে 3জনী থাকে ইয়াতে 3জনী থাকে আমি এইটো ৰুমত থাকোঁ ইহঁত দুজনী ইয়াত নাথাকে নেকি নাই গ'ল ক'ত গ'ল আৰু এইটোৱে আমাৰ ৰুম খেচৰা মেচৰা কৰি থৈ গৈছোঁ আমি লাইট দি দিছোঁ এইটো এইখন মোৰ বিচনা মোৰ বিচনা এখন মোৰ লগৰজনী আৰু এইখন মোৰ লগৰজনী আমি ইয়াত 3জনী থাকোঁ এহেঁত 3জনী ইয়াত আছিলে তাত কেইজনী আছিলে 3জনী এজনী ৰুম এৰি থৈ দুৰ্গা গ'ল ৰুমৰ পৰা এজনী ইয়াৰ পৰা গুচি গ'ল ইয়াত 2জনী আছে আৰু আমি এইবোৰ তলিছিলে আমি এনেকৈ ইয়াতে থৈ দিছোঁ ৰাস্তাটো এনেকৈ থৈ দিছোঁ আৰু আমাৰ ফালে বাথৰুমলৈ যায় আৰু জোতা জেকতে খুলি থৈছোঁ এলাকাৰে কাপ চাপ লৈ এতিয়া আমি চাহ খাবলৈ যাওঁ ধুনীয়াকৈ কাপ চাপ ল'লোঁ এইটো মোৰ বাৰ্থডেত গিফ্ট পোৱা কাপ মামে বনাইছিলে ধুনীয়াকৈ ফটো চটো দি তাকে লৈ আহিছোঁ নহ'লে প্লাষ্টিকৰ কাপ লৈছিলোঁ আৰু মাদাৰ ইণ্ডিয়াই কাপটো কি কৰিলে ৰখাই থৈ দিলে ঘৰত এটা খাওঁ বুলি আৰু দেই এইটো আমাৰ ফিল্টাৰ তাৰপৰা আমি পানী চানী নিওঁ খাবলৈ দিন ৰাত ফেক্টৰীটো চলি থাকে কিন্তু এদিনো বন্ধ হোৱা দেখা নাছিলোঁ দেই আৰু বন্ধ নহয়েই চাগে আৰু এতিয়া আমি আহি কেণ্টিন পালোঁহি কেণ্টিনত যে লাইটটো নাই দিয়া নি এইফালে এয়া আহি পাই গৈছোঁহি আমি কেণ্টিনত চাহ তাহ খাই আৰু ৰুমত যামগৈ A few moments later. হেল্ল' গাইজ মই আহি এতিয়া ৰুম পালোঁহি আমাৰ ৰুমটো চাব পাৰে অলপ আগত দেখাইছিলোঁ বহুত লেতেৰা চেতেৰা হৈ আছে চাফা কৰি পেলাই লৈছিলোঁ অলপ আমি ছোৱালী মানুহ যে বেছি লেতেৰা থাকিব নহয় সেইকাৰণে আকৌ চাফা কৰিম এতিয়া আৰু এইফালে মোবাইল চাই আছে আৰু কি কৰিম এতিয়া আৰু কাম বন নাই 9টা 10টা বজালৈকে এনেকৈ আৰু থাকিব লাগিব আৰু তাৰপিছত টোপনি ক্ষতি হৈ আছেতো টোপনিটো ভালকৈ মাৰি ল'ব লাগিব আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঝাৰু বিচাৰি ফুৰিছে ঝাৰু দিবলৈ খুৱাই মুখখন দেখাই থাকোঁ ভালকৈ